নমস্কাৰ আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ প্ৰথম পাঠটিৰ সেই শিশুলীলা অৰ্থাৎ শিশুলীলা আমি প্ৰথম পাঠটি আমি আলোচনা কৰিছো ইতিমধ্যে গতিকে সেই তাৰ প্ৰশ্নোত্তৰখিনি আজি আমি আলোচনা কৰিম গতিকে এক নম্বৰ যে আমাক সমু উত্তৰ দিব দিছে সমু উত্তৰ লিখিব দিছে সেইখিনি আমি আলোচনা কৰিম তাৰ পিছত আমি ইয়াৰ পিছৰ যিবোৰ আছে সেইবোৰ আমি আলোচনা কৰিম তো পোনপ্ৰথমতে সেই এক নম্বৰৰ যেটো প্ৰশ্ন দিছে ক নম্বৰ প্ৰশ্ন সেই প্ৰশ্নটো আমাক কি দিছে আমি চাও আহা এক নম্বৰ ক প্ৰশ্নটো দিছে আমাক যে শ্ৰী কৃষ্ণগীত গায়ন্ত সুন্দৰী কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী কোন তো ইয়াৰ উত্তৰ হ'ব যশোদা মই শৰ্টত লিখিছো তোমালোকে প্ৰশ্নৰ লগত মিলাই লিখিব পাৰা যদি তোমালোকে প্ৰশ্নৰ লগত মিলাই লিখা তেতিয়াহলে হ'ব কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী হ'ল যশোদা তাৰ পিছত খ নম্বৰ আমাক কি দিছে চোৱা খ নম্বৰ প্ৰশ্ন দিছে কৰ্ণত কুণ্ডল দুলে আতি কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে তো ইয়াৰ উত্তৰ কি হ'ব যশোদা অৰ্থাৎ আমি জানো যে যশোদাৰ কৰ্ণৰ কুণ্ডলৰ দুলাৰ কথা কৈছে ইয়াত গতিকে আমি যদি সমুকৈ লিখো তেতিয়াহলে অতি সমুকৈ তেতিয়াহলে কি হ'ব যশোদা আৰু যদি তুমি প্ৰশ্নৰ লগত মিলাই লিখা তেতিয়াহলে হ'ব কি যশোদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে তাৰপিছত আমাক গ নম্বৰ প্ৰশ্নটো আমাক কি দি আছে যে কাম্পে কুপে অৰুণ অধৰ ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে তো এই প্ৰশ্নৰ উত্তৰটো যদি আমি লিখিব যাওঁ তেতিয়াহলে কি হ'ব কৃষ্ণৰ অৰ্থাৎ আমি ইয়াৰ যি প্ৰশ্নৰ লগত যদি মিলাই লিখো তেতিয়াহলে কি হ'ব কৃষ্ণৰ অৰুণ অধৰৰ কথা কৈছে আৰু যদি পৰীক্ষা দি সময় থাকে তেতিয়া তোমালোকে এনেকৈ প্ৰশ্নৰ লগত মিলাই লিখিবা আৰু যদি সময় নাথাকে তেতিয়াহলে সমুকৈ লিখিলে হৈ যাব মথনিত ধৰিয়া নিষেধি মথনি শব্দৰ অৰ্থ কি এই প্ৰশ্নৰ উত্তৰ হ'ব গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি নুজুৰে আঙ্গুল দুই জৰি ইয়াত কাৰ জৰিৰ নাটনি হৈছে যশোদাৰ অৰ্থাৎ তোমালোকে প্ৰশ্নৰ লগত মিলাই লিখিলে কি হ'ব যশোদাৰ জৰিৰ নাটনি হৈছে ৰুণঝুন কেউৰ কংকন কাৰ কেউৰ কংকনৰ ৰুণঝুন শব্দৰ কথা কোৱা হৈছে উত্তৰ হ'ব আমি এক নম্বৰৰ যিমানখিনি শৰ্ট কুৱেশ্যন আছিলে সমু কুৱেশ্যন সমু প্ৰশ্ন সেইখিনি আমি আলোচনা কৰিলোঁ তেতিয়া আমি আলোচনা কৰিম দুই নম্বৰখিনি যে দুই নম্বৰৰ প্ৰশ্নটোত আচলতে আমাক কি কৈছে সেই দুই নম্বৰ প্ৰশ্নৰ উত্তৰখিনি আমি এতিয়া আলোচনা কৰিম দুই নম্বৰ প্ৰশ্ন আমাক কি দিছে চোৱা শিশুলীলা পাঠটিত ফুটি উঠা মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা অৰ্থাৎ সেই শিশুলীলাটিত দুটা ৰূপ প্ৰকাশ পাইছে শ্ৰীকৃষ্ণক ভগৱান শ্ৰীকৃষ্ণৰ সেইটো হৈছে এটা মানৱীয় আৰু হৈছে ঐশ্বৰিক ৰূপ আমাক এই দুই নম্বৰ প্ৰশ্নটিত আমাক সেই মানৱীয় ৰূপৰ বিষয়ে আমাক কি কৰিছে বৰ্ণনা কৰিব দিছে অৰ্থাৎ নিজৰ ভাষাৰ আমি আলোচনা কৰি পেলাই আমি লিখিব লাগে অৰ্থাৎ দুই নম্বৰ প্ৰশ্নটোৰ কি হ'ব শিশুলীলা পাঠটিত শ্ৰীকৃষ্ণৰ চৰিত্ৰটি এটি সাধাৰণ মানৱ শিশুৰূপে সুন্দৰকৈ অংকন কৰিছে সাধাৰণ মানৱ সন্তানৰ দৰে মাতৃৰ প্ৰতি স্নেহ অভিমান আদি সুন্দৰকৈ প্ৰকাশ পাইছে অপৰাধ কৰাৰ বাবে মাকে সন্তানক শাস্তি দিয়াৰ দৰে কৃষ্ণয়ও দধি পাত্ৰ ভঙাৰ ফলত যশোদাই শাস্তি প্ৰদান কৰিছে তাৰপিছত তোমালোকে ইয়াৰ পিছৰ পৰা পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিব পাৰা এদিনাখন যশোদাই কৃষ্ণৰ লীলা স্মৰি দধিমথি আছিল তেতিয়া শিশু কৃষ্ণই আহি মাকৰ দধি মথা কাৰ্যত বাধা দি কোলাত উঠি স্তনপান কৰিবলৈ ধৰিলে সেই সময়তে গাখীৰ উতলি পৰিব ধৰাত যশোদাই কৃষ্ণক কোলাৰ পৰা নমাই গাখীৰৰ পাত্ৰ চৌকাৰ পৰা নমাবলৈ গ'ল মাতৃ যশোদাৰ এই কাৰ্য দেখি আকৌ কৃষ্ণই অভিমান কৰি দধিৰ পাত্ৰ থকা কোঠাৰ ভিতৰলৈ গৈ নাইবা সোমাই দধিৰ পাত্ৰবোৰ ভাঙি নিজেও খালে আৰু বান্দৰবোৰকো খোৱালে যশোদা দধি পাত্ৰ নমাই থৈ আহি কৃষ্ণৰ এই কাৰ্য দেখি হাতত এছাৰি এডাল তুলি ল'লে নাইবা ল'লে মাক যশোদাৰ এই খং উঠা কাৰ্য দেখি কৃষ্ণ সাধাৰণ শিশুৰ দৰে ভয়তে দৌৰিবলৈ ধৰিলে মাক যশোদায়ো পিছে পিছে দৌৰিব ধৰিলে আৰু অৱশেষত এই মাক যশোদাৰ শ্ৰম অৰ্থাৎ কষ্ট দেখি
মাকৰ ওচৰত ধৰা দিলে আৰু যশোদাই ধৰি উৰলত বান্ধিবলৈ পুনৰ সেই ঘৰত থকা সেই উৰলত ওচৰলৈ লৈ গ'ল। এইখিনি হ'ল 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। তো ইয়াত কি হৈছে 2 নম্বৰ প্ৰশ্নৰ উত্তৰত সেই মানৱীয়খিনি প্ৰকাশ পাইছে, অৰ্থাৎ সাধাৰণ শিশুৰ নিচিনাকৈ কি কাৰ্য কৰিছে সেইখিনি আমি বৰ্ণনা কৰিব লাগে। অৰ্থাৎ সাধাৰণ মাক হিচাপে যশোদাই কেনেকুৱা ধৰণৰ কাৰ্য কৰিছে আৰু সেই কৃষ্ণয়ো ভগৱান গোটেই জগতৰ সৃষ্টিকৰ্তা পালনকৰ্তা হৈও তেওঁ কি কৰিছে সাধাৰণ শিশুৰ নিচিনাকৈ কি কাৰ্য কৰি দেখুৱাইছে। এই শিশুলাটিত বৰ্ণনা কৰিছে শ্ৰীকৃষ্ণৰ সেই মানৱীয় ৰূপৰ বিষয়ে, সেই বিষয়ে আমি আলোচনা কৰিম।